টাউনপুৰৰ পৰা আহিছোঁ। আৰু বিয়লিৰ ভাগত যিহেতু আজি প্ৰধানমন্ত্ৰীগৰাকী আহিব আৰু প্ৰধানমন্ত্ৰীৰ সন্মুখত যি বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰা হ'ব, কি ক'বা? আমি বহুত এক্সাইটমেণ্ট হৈ আছোঁ যিহেতু মোদী আহিব আৰু আমাৰ বাগৰুম্বাটোক যিহেতু কি ক'ম আৰু উপস্থাপন কৰা হ'ব, সেইকাৰণে বহুত ভাল লাগিছে। সেইকাৰণে আকৌ চাবও আহিছোঁ। তোমালোকে নাচা নহ'ল, নানাছিলে নেকি? নানাছিলোঁ কিয়? মানে তেনেকৈ ভাগত নাপালোঁ আৰু কি ক'ম আৰু হোষ্টেল থাকোঁ যিহেতু ঘৰত বেছিকৈ যাই নাথাকোঁ, সেইকাৰণে আৰু নাচিবলৈ মন এটা আছিলে? আছিলে বহুত খুব সেমেকা মন হৈ গৈছে যিটো নাচিবলৈ নাপালা, কি ক'বা, কেনেকুৱা লাগিছে? নাই, নেক্সট টাইম যদি আৰু চান্স পাওঁ তেনেহ'লে আৰু ট্ৰাই কৰিম। যদি কিবা এনেকুৱা ইভেণ্টছ হয় তেতিয়া ভাল লাগিব। এটা ধুনীয়া অনুষ্ঠান যিহেতু আজি প্ৰধানমন্ত্ৰী মোদী তোমালোকৰ সন্মুখৰ পৰা দেখা পাবা, মামাক কি ক'বা? মামাক থেংকছ বুলি ক'ম, যিহেতু আমি মানে আমাৰ কালচাৰটো ৰিপ্ৰেজেণ্ট কৰিবলৈ পাইছোঁ। দেন ডেটছ অল। বড়ো ভাষাত কেনেকৈ মোদীক স্বাগতম জনাবা? কিবা এটা গাই দিয়া, বাগৰুম্বা অকণ গাই দিয়া। বাগৰুম্বা হেই বাগৰুম্বা, বাগৰুম্বা হেই বাগरुम्बा, जात नङाबोला सुर नङाबोला बागुरुम हमनानै बामनानै लागौमोनखा, है लोगो लागौमोनखा। बागुरुम्बा है बागुरुम्बा, बागुरुम्बा है बागुरुम्बा। বৰ ভাল লাগিছে আৰু মোৰ মা ইয়াতে 11 তাৰিখৰ পৰা ডিষ্ট্ৰিক্ট নডেল অফিচাৰ হিচাপত ডিউটি কৰিয়ে আছে আৰু বৰ ভাল লাগিছে। কি ক'ব, নিশাৰ ভাগলৈ প্ৰধানমন্ত্ৰীগৰাকী আহিব আৰু প্ৰধানমন্ত্ৰীৰ সন্মুখত যি বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰা হ'ব, 10,000ৰো শিল্পীয়ে বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰিব, কি ক'ব? ভাল লাগি আছে, বহুত প্ৰাউড ফিল হৈ আছে। লাইক ইমান ডাঙৰ এটা ইভেণ্ট সৰহোজাইত পাতিবলৈ গৈ আছে আৰু যিখিনি মানে পাৰ্টিচিপেণ্টছ আছে তেখেতলৈও বহুত শুভকামনা যাচিছোঁ। ইমান দিনৰ তাহাঁতৰ প্ৰেক্টিচ আজি গৈ সাফল্য হ'বগৈ আৰু সেইখিনিয়ে। প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীক দেখা পাব নিশ্চয়। প্ৰথমবাৰ যিটো নিশাৰ বাবে প্ৰস্তুতি কেনেকুৱা, যিটো পুৱাৰ ভাগৰ পৰাই মানুহ অহা যোৱা কৰি আছে, কি ক'ব? এক্সাইটেড হৈ আছোঁ বহুত চাবলৈ, সেইখিনি আৰু। নামটো কি আছিল? নেহা দেৱনাথ। নাই পাৰ্টিচিপেট কৰা নাই, চাবলৈ আহিছোঁ। হয়, সেইটোৱে ভাল লাগিছে আৰু মানে ইমান ডাঙৰ প্লেটফৰ্মত মানে চবেই চান্স পাইছে, সেইটো দেখিয়ে ভাল লাগিছে আৰু লাইক এক্সক্লুডেড কোনো হোৱা নাই আৰু চবেই ইকুৱেলি চান্স পাইছে। যোনবোৰ আগতে চান্স হয়তো পোৱা নাছিলে, আমাৰ বিহু হৈছিলে বাট এনেকুৱা কেতিয়াও হোৱা নাছিলে, বিহুটো যে এনেকুৱা স্থান পাইছে বাগৰুম্বায়ো সিমানে সেইটোৱে পজিশ্যন পাব বুলি আশা কৰিছোঁ আৰু। বিৰাট ভাল লাগিছে আৰু এইটো এটা আমাৰ কাৰণে বিৰাট প্ৰাউড মমেণ্ট হয়, আমাৰ স্পেচিয়েলি বড়ো পিপলৰ কাৰণে। আৰু ইমান ডাঙৰ প্লেটফৰ্ম এটা পাইছোঁ, ইমানখিনি মানুহ ইয়াত মানে একগোট হৈছে, তো বিৰাট ভাল লাগিছে। এইটো এটা বিৰাট বিগ প্ৰাউড মমেণ্ট আমাৰ কাৰণে। ক'ৰ পৰা অহা হৈছে? মই তামোলপুৰৰ পৰা। পাৰ্টিচিপেট কৰা হৈছে? নাই, মই ইয়াতে চাব আহিছোঁ। পাৰ্টিচিপেট কৰা মন আছিলে? মন আছিলে কিন্তু বিশেষ অসুবিধাৰ কাৰণে নহ'লে, কিন্তু তথাপিও আজি ইয়াতে যে এটলিষ্ট চাবলৈ আহিছোঁ, সেইটো এটা সৌভাগ্যৰ কথা। নিশাৰ ভাগলৈ প্ৰধানমন্ত্ৰীগৰাকীও আহি আছে, প্ৰধানমন্ত্ৰীগৰাকীক যদি স্বাগতম জনাবলৈ হ'লে বড়ো ভাষাত কেনেদৰে স্বাগতম? আমি নিশ্চয় প্ৰধানমন্ত্ৰীগৰাকীতো আহিবই, তো আমি তেওঁক ক'ম যে খুলুমবাই, মানে আমি ৱেলকাম কৰিম আমাৰ তৰফৰ পৰা। তো যিমান পাৰোঁ আমি আমাৰ বেষ্ট দিবলৈ আমি ট্ৰাই কৰিম। ভালে লাগিছে আমাৰ কাৰণে, বড়োকেইটা আৰু ইমান ডাঙৰকেইটাই পাইছে, চ' ভালে লাগি আছে আমাৰ। আৰু আগুৱাই যাওক বড়োকেইটা, সেইটোৱে মই ভাবিম আৰু। বাকী মই ডান্স নকৰিলোঁ, সেইটো থাকিব। ডান্স কৰাৰ মনটো আছিল? মনটো আছিলে, মানে 2 দিন আহিছিলোঁ, ট্ৰেইনিঙৰ পিছত নাহিলোঁ। কিয় নাহিলা মানে এনেকৈ ঘৰত কিবা প্ৰব্লেম হৈছিল, চ' সেইকাৰণে আহিব নাপালোঁ। মনত দুখ অলপ আছে? অলপ দুখ লাগি আছে, ইমান আছে আৰু চবেই ডান্স কৰিব, মই ডান্স নকৰিলোঁ, বেয়া লাগিছে। তেতিয়াও চাব আহিছোঁ আৰু আমাৰ যিহেতু ছাপৰ্ট কৰিব লাগিব ন। ধন্যবাদ। অকণমান বাগৰুম্বাটো শুনিম নেকি তোমাৰ? হা? বাগৰুম্বাটো অকণমান গাই দিয়া নেকি? গাই দিম মানে এতিয়া নাগাং দিয়া। নাই নাগাং দিয়া, এতিয়া কেমেৰাত চবে দেখি আছে ন। আমি বহুত মানে এক্সাইটেড হৈ আছোঁ। এতিয়া আমি চাব যাওঁ আৰু। পাৰ্টিচিপেট কৰা হৈছে নেকি? হা? পাৰ্টিচিপেট কৰা হৈছে নেকি ইয়াত? নাই কৰা নাই ছাৰ, এনেই চাব আহিছোঁ আমি। বহুত গৌৰৱদায়ক ইভেণ্ট হয় এইটো। মই এছামিজ বেছিও নাজানো, তো I feel proud about it, and I think that it will create a history, and it will benefit and it will advancement of our culture. So I think that it's a great blessing to Bodo people as well. Thank you so much. নমস্কাৰ, মই গুৱাহাটীৰে হয়।
গুৱাহাটীৰে হয় আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব ডক্টৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব যিহেতু আৰু আমাৰ বড়োৰ বাগৰুম্বাৰ ৱৰ্ল্ড ৰেকৰ্ড আছে আজি তাৰে আজি আমি নৰেন্দ্ৰ মোদী হৈ কিনে তেখেতক আমাৰ প্ৰধানমন্ত্ৰীক আমি তেওঁক ৱেলকাম স্বাগতম জনাবলৈ ইয়ালৈ আহিছোঁ